Hello everyone, খুলুমবাই আৰু লগতে সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই পুনৰ আপোনালোকৰ ওচৰলৈ আৰু এটি ভিডিঅ' লৈ আহিছো। আৰু এয়া চাওকচোন ইমান সুন্দৰ এটি মাটি চৌকা আৰু এই চৌকাটো মোক মোৰ ঘৰত কাম কৰা বাইজনীয়ে বনাই দিছিলে। সো ভাবিলো তাতে কিবা এটা মানে বনাই খাও, মানে ষ্টাৰ্টিং কৰো আৰু বনোৱা কেনেকুৱা নহয়। সো আমাৰ ঘৰতে এটা ফ্যামিলি ভাড়া থাকে, চাকৰি সূত্ৰে তেওঁলোকে এনে অৰিজিনেল যোৰহাটৰ হয়। সো তেওঁলোকে এদিন কৈছিলে মোক যে আপোনাক এদিন আমি টেঙেচি টেঙাৰে মাগুৰ মাছৰ ঝোল বনাই খুৱাম। সো ঠিক আছে, টেঙেচি টেঙা বাৰু সকলোৱে খায়, কিন্তু সকলোৰে বনোৱা পদ্ধতি বেলেগ বেলেগ। সো মই ভাবিলোঁ ঠিক আছে বাৰু, তেন্তে ময়ো ভিডিঅ' কৰিম, যিহেতু মই ভিডিঅ' কৰোঁৱেই, গতিকে আপুনি বনোৱাটো মই ভিডিঅ' কৰিম। ঠিক তেনেকৈ কথামতে কাম হ'ল। গতিকে আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু যদিহে ভাল নালাগে তেন্তে ইগন'ৰ কৰি দিব। গতিকে আহকচোন আমি তেওঁনো কেনেকৈ বনায়, যিহেতু সকলোৰে বনোৱা পদ্ধতি বেলেগ বেলেগ, সকলোৱে টেঙেচি টেঙা খায় বাৰু, সেইটো নকওঁ মই, কিন্তু বনোৱা পদ্ধতি কিন্তু সকলোৰে নিজস্ব আইডিয়া মতে বনায়। চ' গতিকে তেওঁনো কেনেকৈ বনায় সেয়া আমি চাওঁ আহক। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া আমি টেঙেচি টেঙাবোৰ ধুনীয়াকৈ ছিঙি লৈছিলোঁ। এয়া কি ছিঙিলোঁ বেবী আমি? টেঙেচি শাক ছিঙিলোঁ ন? মাছেদি খাবা? কি মাছ? তুমি বনাব পাৰা? ও বাপৰে বাপ, আজি তুমি বনাই খোৱাবা। এতিয়া বনাই খোৱাবা ন আমাক? ঠিক আছে দিয়া, আমি বনাম হা, মোকো শিকাই দিবা দেই। ঠিক আছে, অ'কে। বেবী হেল্ল', আমি আজি কি কৰিম, কি খাম? ভোজ খাম ন? নহয় অ, ভোজ খাম ন? কিহেৰে খাম? টেঙেচি শাক আৰু কি কৈছো? মাগুৰ মাছ। অ, টেঙেচি শাক আৰু মাগুৰ মাছেৰে কি খাম? ভোজ খাম। তুমি খাবানে নাই? তুমি না কৈ আছিলা ভোজ খাম বুলি আমাৰ সেই নতুন চৌকাটোত। হে, সেইকাৰণে বনাইছো আকৌ। খাব লাগিব কিন্তু দেই, খাবানে? অ'কে। জ্বলিছে, জুইটো ধুনীয়াকৈ জ্বলিছে দেই। বতাহ হৈছে মানে খৰিটো অকণমান হেৰি হৈছে। গতিকে আলুটো বইল কৰি ল'ব নেকি? আৰু আলুটো ভাজি দিলেও হয়, বইল কৰি দিলেও হয়। ভাজি দিলে হ'ব চাগে ন? ভাজি দিলেই হ'ব, মানে কাটি দিলে যে। এইটো নমাই ইয়াতে মাছটো ফ্ৰাই কৰিম, আলুটো ফ্ৰাই কৰিম। এতিয়া কি আলুখিনি ভাজি ল'ব লাগিব? এতিয়া মাছটো ফ্ৰাই কৰিম। অঁ চৰি, মাছটো ফ্ৰাই কৰিব লাগিব। আগতেতো ফ্ৰাই কৰা নাছিলোঁ। এইটো কি আদা নহৰু ন? আদা নহৰু জলকীয়া পিঁয়াজ ইয়াতে। বেলেগ মছলাৰ দৰকাৰো নহয় ইয়াত ইমান, বেছি দিলে বেয়াহে লাগিব। এনেই এইটো আচলতে কি মাছৰ লগত ভাল লাগিব? মানে ধৰক এতিয়া মাগুৰ মাছ, শিঙি মাছ, গৰৈ মাছ, এইবোৰৰ লগতে ভাল লাগে। ডাঙৰ মাছৰ লগত খাব পাৰি যেনিবা, তথাপিতো আৰু ইমান টেষ্টটো নাহে। গম পাইছোঁ। আৰু সেইটো এইটো কি পানীখিনি, এইটো ন কি কৈছে, কি ৰাখা টেঙেচি পানীখিনি আৰু নৰম হ'লে আচলতে এনেকৈ ডাইৰেক্ট দিব পাৰি ন? সেইটো হেৰি যে অকণমান পুৰত হৈছে। উতল আহিলে মাছটো দি দিম।
আলুখিনি সিজিলেহে মাছটো দিব লাগিব ন অকণমান মাছটো দিব লাগিব আকৌ ক'ত যাবা এইটো মাছটো এতিয়া মাছটো দি দিলে হ'ল ন আলুটো সিজিছে এইটো মাছটো দি মাছ দিছা এই যে মা কি বনাইছে চোৱাচোন ইপিনে আহা কি বনাইছো চোৱা চোৱা তুমি খাবানে নাই চোৱা আহা তুমি খাব লাগিব আহা খং নকৰিবা এই যে চোৱা কি ধুনীয়া বনাইছে মায়ে বাপৰে আমি খাম দেই আজি আমি খাম দেই ন বেবী আমি ভোজ খাম ন চোৱা তোমাৰ ভোজ বনাই আছোঁ আমি তুমিয়েতো কৈছিলা ভোজ খাম বুলি হয়নে সেইকাৰণে আমি ভোজ বনাই আছোঁ চব্জি বনাইছোঁ দেখিছা মায়ে বনাই আছে কি ধুনীয়াকৈ হয়নে হয়নে নহয় কোৱা অঁ অকণমান গৰম পানী আনো এক্সপাৰ্ট আহি গৈছে দেই আমাৰ এক্সটাৰ্নেল কেনেকুৱা হ'ব পাৰে এই গোটাটো কি আলু দিছে মজা হ'ব ন খালি জ্বলা হ'বলৈ মন লাগিছে কি জ্বলা হ'বলৈ জ্বলা অলপ দিব লাগিছিল জ্বলা দিয়া বেছি জ্বলা দিয়া নাই নহয় অকণমান তাইলৈ কাঢ়ি দি পেলাই জ্বলা সৰহকৈ দি দিব এতিয়া টিপি দিলে ধনিয়া পাতটো দিব লাগিব ন এতিয়া হৈ গৈছে কিন্তু বেছি দি থাকিলে চাগে হেৰি হ'ব ন দাদাক এবাৰ ভিডিঅ'টো দিব অলপ থৈ পেলাই দিব লাগিব ভাল আছে দেই দেখা তেনেকুৱা লাগিছে একদম টেষ্টি হ'ব কালাৰটো ধুনীয়া আছে ন লাষ্ট কি ধুনীয়া পাত দিলে হ'ল আৰু ধুনীয়া আছে চব্জি খোৱা দিছে বতাহটো বেছি মাৰিছে হ'ব খোৱা আছে ন জগত পানী আছেতো এইটো এতিয়া এগিলাচ কি দি ধুনীয়া পাত দিলে হৈ গ'ল কমপ্লিট টেঙেচি চব্জি কমপ্লিট বেবী টেঙেচি হৈ গ'ল তোমাৰ ভোজ খোৱাৰ টেঙেচি হৈ গ'ল ভোজ খাম এতিয়া হয়নে না চোৱা কিনে হা এছামিজ থালি ৰেডি হ'ব এতিয়া নমাই দিব লাগিব ন এয়া আলু পিটিকা হ'ব আলু পিটিকা বেঙেনা পোৰা তাৰপিছতে মাছ বেঙেনা পোৰা গৰৈ মাছ পোৰা খাবলৈ মজা হ'ব পোৰা মাছৰ আজিকালি গৰৈ মাছ পাবলেই নাই ন তেনেকৈ পোৱাই নাযায় ন বহুত কম কিন্তু দেই কম পায় এয়া আমাৰ থালি ৰেডি এয়া হ'ল আলু পিটিকা আৰু এয়া বেঙেনা পিটিকা আৰু এয়া হ'ল গৰৈ মাছৰ পিটিকা লগতে আলু ভাজি অকণমান আৰু শিঙি মাছ মাগুৰ মাছৰ ঝোল টেঙেচি টেঙাৰে আৰু এয়া শেষত আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই বাই